নমস্কাৰ বন্ধুসকল, মই ভাস্কৰজ্যোতি বড়ি গোলাঘাটৰ পৰা কৈছোঁ। হয় বন্ধু বান্ধৱীসকল, আজি আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকে ভিডিঅ'টি অন্য ভিডিঅ'ৰ লগত তুলনা কৰিব। এই ভিডিঅ'টি স্কিপ নকৰাকৈ এখলৈকে চাব, হয়তো কাৰোবাৰ জীৱনত টাৰ্নিং পইণ্ট হ'ব পাৰে। বন্ধুসকল, যিজন ব্যক্তি নিজৰ ওপৰত আত্মবিশ্বাস নাই, সেইজন ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে সফল হ'বলৈ হ'লে আপুনি কৰ্মৰে আগুৱাই যাওক, অধিক পথত আগুৱাই যাওক, কৰ্ম কৰক, আপোনাৰ সফলতা নিশ্চিত। বন্ধুসকল, আজি এই চিষ্টেমত, এই বিজনেছত আজিৰ প্ৰায় এবছৰৰ আগতে মই কাম ষ্টাৰ্ট কৰিছিলোঁ। সঁচাই এতিয়া বুজি উঠিলোঁ যে এই প্লেটফৰ্মত সঁচাই এটা সুন্দৰ উপাৰ্জন আছে, সুন্দৰ ইনকাম আছে, সুন্দৰ এটা আইডেণ্টিফাই, নিজৰ সুকীয়া পৰিচয় গঢ়িব পাৰি, এটা সুকীয়া পৰিচয় পাব। ইয়াত মান সন্মান আছে, ৰাজকীয় সন্মানৰ সুবিধা আছে। আজি মই নিজে এই চিষ্টেমৰ লগত জড়িত হৈ বিভিন্ন মান সন্মানৰ লগতে এটা সুন্দৰ উপাৰ্জন কৰি আছোঁ। বন্ধুসকল, আজিৰ দিনত চাওক, বৰ্তমান সময়ত বিভিন্ন ব্যক্তিয়ে, হাজাৰ হাজাৰ ব্যক্তিয়ে জবৰ পিছত ষ্ট্ৰাগল কৰি কৰি জীৱনৰ মূল্যৱান দিনবিলাক অতিবাহিত কৰি আছে। এটা সময়ত তেওঁ চাকৰি নাপায়, বিজনেছৰ পালেও তেওঁ মন দিব নোৱাৰে। বহুত কষ্ট কৰিও জব পোৱাটো নিশ্চিত হ'ব নোৱাৰে। আজি ডিজিটেলৰ যুগত, ছ'চিয়েল মিডিয়া মাধ্যমৰ যুগত উপাৰ্জন কৰাটো একেবাৰে সহজ হৈ পৰিল। এটা বিজনেছ কৰাটো একেবাৰে সহজ হৈ পৰিল। আপুনি আৰ্নিং কেনেকৈ কৰিব সেয়াও সহজ হৈ পৰিল। যিহেতু আজিকালি সকলো অনলাইনত হৈছে, সকলো ডিজিটেল হৈছে। আপুনি ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তেও আপুনি উপাৰ্জন যে সুন্দৰকৈ কৰিব পাৰিব, সেয়াৰো সুবিধা আজি আহি পৰিছে। কেৱল আপোনাৰ হাতত এটা এণ্ড্ৰইড মোবাইল থাকিলেই হ'ল। এটা এণ্ড্ৰইড মোবাইলৰ জৰিয়তে আপুনি যে সুন্দৰ উপাৰ্জন কৰিব পাৰিব, ইয়াৰ নিশ্চয় এটা আমেজ। যি কাম আপুনি ঘৰৰ পৰাই কৰিব পাৰিব, যি কাম আপুনি আপোনাৰ ৰেষ্ট লোৱা বিচনাৰ পৰাই কৰিব পাৰিব, কেৱল হাতত উঠাই লওক মোবাইলটো। গতিকে আপুনি যদি যে টকা দিনকে নিজৰ জীৱনক মূল্য দিব বিচাৰে, নিজৰ জীৱনৰ কাৰণে উপহাৰ দিব বিচাৰে, নিজকে সলনি কৰিব বিচাৰে, নিজৰ লাইফষ্টাইল সলনি কৰিব বিচাৰে, লগতে নিজৰ পৰিয়ালটো সলনি কৰিব বিচাৰে, আপোন মানুহক দেখুৱাব বিচাৰে, মই যে কিবা এটা কৰিছোঁ, কিবা এটা কৰিব পাৰিছোঁ, কিবা এটা কৰি দেখুৱাইছোঁ, সেইধৰণে আপুনি নিজকে প্ৰতিষ্ঠা কৰি দেখুৱাব বিচাৰে, নিজৰ আশা সপোনবোৰৰ বাবে মেহনত কৰিব বিচাৰে, পৰিশ্ৰম কৰিব বিচাৰে, তেতিয়া নিজৰ বাবে যুঁজিবই লাগিব। আপুনি পৰিশ্ৰম কৰিবই লাগিব, নিজৰ বাবে যুঁজিবই লাগিব, সংগ্ৰাম কৰিবই লাগিব। কাৰণ সংগ্ৰাম অবিহনে কেতিয়াও জীৱন নহয়। নযুঁজিলে আপুনি কেতিয়াও আগুৱাই আহিব নোৱাৰে। কাৰণ বন্ধুসকল চাওক, আপুনি জীৱনটো যদি সলাব বিচাৰিছে, জীৱনটো যদি সুন্দৰকৈ আগুৱাই নিব বিচাৰিছে, তেতিয়া পৰিশ্ৰম কৰিবই লাগিব। মজদুৰি নহয়। আপুনি মজদুৰি কৰিলে জীৱন সলাব নোৱাৰিব, পৰিশ্ৰম কৰিলেহে আপুনি লাইফ চেঞ্জ কৰিব পাৰিব। গতিকে অধিক কৰ্মৰে আপুনি অধিক পথেৰে উপাৰ্জনমুখী হৈ আগুৱাই আহিব লাগিব। আপুনি আশাক কেতিয়াও এৰাব নালাগিব। আপোনাৰ আশা সপোনবোৰ জীৱনত যিবিলাক পাব বিচাৰিছে, সেইবিলাক সদায় জীয়াই ৰাখিব লাগিব, চকুত জগাই ৰাখিব লাগিব, মনত আপুনি পুহি ৰাখি নিজকে আগুৱাই নিব লাগিব। যিজন ব্যক্তিয়ে নিজৰ আশা সপোনবোৰ জীয়াই ৰাখিব, যিজন ব্যক্তিয়ে নিজৰ জীৱনত পাব বিচৰা বহুত কিবা কিবি পুহি ৰাখিব, যিজন ব্যক্তিয়ে নিজকে আহকেৰে আগুৱাই নিব, সেইজন ব্যক্তি এদিন আকাশ চুবই। গতিকে বন্ধুসকল, আপোনালোকে জীৱনৰ মূল্যৱান সময়খিনি নষ্ট নকৰি আগুৱাই আহক, কৰ্মমুখী হওক, ঘৰৰ পৰাই উপাৰ্জন কৰক ডিজিটেলি, ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তে আমাৰ বিজনেছ চিষ্টেমৰ লগত জড়িত হওক। মই কথা দিছোঁ আপোনালোকক, মই 100% আপোনালোকক সহায় কৰিম, আগুৱাই যোৱাত ছাপোৰ্ট কৰিম, কেনেদৰে আগুৱাই নিবলৈ তাৰ গাইডৰ ব্যৱস্থা কৰিম মই নিজে। আপুনি 2 খোজ আগুৱাওক, মই 4 খোজ আপোনাৰ লগত মিলাই আগুৱাই যাম। নিশ্চিন্ত হৈ থাকক, এইখিনি মোৰ প্ৰতিশ্ৰুতি আপোনালোকক। এই চিষ্টেমৰ লগত জড়িত হওক যদি সঁচাকৈ জীৱনত কিবা এটা কৰিব বিচাৰে। আপোনাৰ সপোন পূৰণ কৰক। ইয়ৰ ড্ৰিমছ আৱাৰ প্লেন। আমি শিকাম আপোনাক কেনেকৈ আগুৱাই যাব লাগে, কেনেকৈ কাম কৰি সফলতা অৰ্জন কৰিব লাগে, সেইখিনি আমি শিকাই যাম। আপুনি সহযোগিতা আগবঢ়াওক। গতিকে যিসকল ব্যক্তি বিজনেছ কৰিবৰ বাবে ইণ্টাৰেষ্টেড, যিসকল ব্যক্তি নিজে জীৱনত কিবা এটা কৰাৰ ইণ্টাৰেষ্টেড, সেইসকল ব্যক্তিয়ে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰক। মই আপোনালোকক সহযোগ কৰিম, সহায়ৰ হাত আগবঢ়াম, আপোনালোকক আগুৱাই লৈ যাম। ধন্যবাদ।